আঠুৱা চাই ঠেং মেলা এই ভাৱসম্প্ৰসাৰণটো পৰীক্ষাত প্ৰায়ে আহি থাকে গতিকে আজিৰ এই ভিডিঅ'টোত মই এই ভাৱসম্প্ৰসাৰণটোনো কেনেকৈ লিখিব লাগে তাকে দেখুৱাম তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আঠুৱা চাই ঠেং মেলা মহে কামোৰাৰ পৰা ৰক্ষা পাবলৈ আঠুৱা ব্যৱহাৰ কৰা হয় আঠুৱা তৰি হওঁতে আঠুৱাখনৰ বেৰ কিমান তাইলৈ লক্ষ্য কৰিহে ভৰি মেলিব লাগে যাতে বাহিৰৰ পৰা মহে কামুৰিবলৈ ঢুকি নাপায় আঠুৱাখন যদি চুটি হয় তেতিয়া আঠুৱাখন ডাং খাই মহ সোমাই কামুৰিব তদুপৰি ভৰি লাগি আঠুৱাখন ফাটিবও পাৰে ফকৰাটোৱে ইয়াকে বুজাইছে যে আমাৰ সামৰ্থ্য অনুসৰিহে আমি খৰচৰ ব্যৱস্থা কৰিব লাগে আমি যদি আয়ৰ পিনে নাচাই উধাই মুধাই ধাৰ ঋণ কৰি হ'লেও খৰচ কৰিবলৈ লওঁ তেতিয়াহ'লে এটা সময়ত আমি সৰ্বশান্ত হ'ব লাগিব সঞ্চয় কৰা দূৰৰ কথা বৰং আমি পদে পদে ধাৰুৱা হৈ বিভিন্নজনৰ গালি গালাজ খাই জীৱন নিৰ্বাহ কৰিব লাগিব আনকি আমাৰ উত্তৰ পুৰুষৰ লাঞ্ছনা গঞ্জনাও আমি সহ্য কৰিব লাগিব সেয়ে আমি আঠুৱা চাই ঠেং মেলিব লাগে অৰ্থাৎ অৱস্থা চাইহে নিজৰ কাৰ্য ব্যৱস্থা স্থিৰ কৰিব লাগে ফকৰাটিৰে এই মহৎ কথাখিনিকেই প্ৰকাশ কৰিছে ধন্যবাদ